Hello everyone, আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আকৌ এবাৰ স্বাগতম জনাইছো আৰু আজি মই আপোনালোকৰ কাৰণে এটা টেষ্টি ৰেচিপি লৈ আহিছো মানে আজি ডাঙৰ মাছ সৰিয়হ দি পেলাই পাতত দিম সেই ৰেচিপিটো বহুত টেষ্টি হয় খাবলৈ সেইকাৰণে ভাবিলো আপোনালোকৰ লগত আজি ৰেচিপিটো শেয়াৰ কৰো তেনেহলে বলক আজি দেৰি নকৰি ৰেচিপিটোলৈ আগবাঢ়ো এফালে এয়া মই 3 পিস মাছ লৈ লৈছো এয়া মই মিৰিকা মাছ লৈছো আৰু এফালে লৈছো আধা চামুচৰ জুখেৰে হালধি আৰু এফালে লৈছো আধা চামুচৰ জুখেৰে ৰেড চিলি পাউডাৰ আৰু ইয়াত আছে আধা চামুচৰ জুখেৰে নিমখটো সোৱাদ অনুসৰি দিব পাৰিব আৰু ইয়াত মই লৈছো 6 পৰা 7 চামুচ তেল মিঠাতেল লৈছো মিঠাতেলেই ল'ব আৰু তেলটো বেছিও লাগিব পাৰে ইয়াত মই লৈছো নহৰু পিয়াজ আৰু আদা এইখিনি মই এতিয়া এই সৰিয়হখিনিৰ লগত পিচি লম সৰিয়হ মই লৈছো 4 পৰা 5 চামুচ এইখিনি মই তিয়াই ৰাখিছো সৰিয়হখিনি আৰু ইয়াত লৈছো কিটামান মান ধনিয়া এটো দিয়াৰ পাছত গোন্ধটো বহুত ধুনিয়া ওলাই সেইকাৰণে এইকিটা লৈ লৈছো আৰু এতিয়া এইখিনি মই পিচি পেলাই আপোনালোকক এটো আৰু ইয়া কলপাত কিখন অলপ গেছত দি পেলাই অকমান লেৰেলাই লম তেতিয়াহে বান্ধিবলৈ ভাল হ'ব নহলে ফাটি যোৱা চান্স থাকে এনেকৈ গোটেই কলপাত কিখন এফালে এতিয়া মই কলপাত কিখন আনিলো আৰু এয়া সৰিয়হখিনিও পিচি ললো এফালে এতিয়া ডিছখনৰ পৰা বাটিটোত লৈ লৈছো মাছ কেপিছ নহলে ডিছত হানিবলৈ দিগদাৰ হ'ব আৰু এতিয়া মাছখিনিত অলপ নেমু মই চেপি লম তেতিয়া মানে মাছৰ যিটো গোন্ধ থাকে হেতু নাইকিয়া হ'ব এতিয়া নেমু কেপিছ চেপি ললো ইয়াত আৰু ইয়াত এতিয়া দিম সৰিয়হখিনি আধা চামুচৰ জোখেৰে নিমখ দি থৈছিলো এইখিনিও দি দিছো আৰু হালধি জলকীয়া গুড়া আৰু অলপমান ইয়াত তেল দি লৈছো এতিয়া মই এইখিনি এনেকৈ হাতেৰে সানি লৈছো এইখিনি এতিয়া এনেকৈ সানি ললো আৰু এখন কলপাততে মাছ এপিস দিলো আৰু এতিয়া ইয়াত মান ধনিয়া দি লৈছো আৰু দুটা জলকীয়া আৰু ইয়াত তেল অলপমান এইখিনি এতিয়া এনেকৈ কলপাতত মেৰিয়াই লম আৰু এইখিনি বান্ধি দিছিলে পাপাই মোৰ হাত লেতেৰা হৈ আছিল সেইকাৰণে পাপাই বান্ধি দি আছিল এটো পানী হৈ গল আৰু এখনত এতিয়া দিলম তিনটা বনাম 3 পিস এফালে এতিয়া এখন কেৰাহী পাতি লৈছো কেৰাহীটো গৰম হ'ব দিলো আৰু অকমান তেল দি লৈছিলো কেৰাহীটোত আৰু গেছটো একদম সিমত দি ৰাখিম এয়া চাওক গেছটো একেবাৰে সিমত দি ৰাখিছো এনেকৈ সিমত দি ৰাখিব গেছটো আৰু মই এটা এটাকে বনাম আপোনালোকৰ তাত যদি তেৱা থাকে তেনেহলে আপোনালোকে গুটেকিটা একেলগে বহাই দিব পাৰিব মই এটা এটাকে বনাম
এয়া মই 5 মিনিটমানৰ পাছত ঢাকনাখন খুলিছোঁ আৰু এইটো এতিয়া মই ইলুটি কৰি দিছোঁ। এনেকৈ ইলুটি শিলুটি কৰি থাকিব। এয়া মোৰ 3টা বনাই হৈ গ'ল আৰু মোৰ এটা হওঁতে 40 মিনিটমান লাগিছিলে আৰু আপোনালোকক মই এটা এতিয়া খুলি দেখাই আছোঁ।